Hello everyone, you are watching Haponi Gosai Ancholik High School. First of all, a very good morning and a happy Friday to everyone. আগন্তুক HSLC পৰীক্ষাৰ কাৰণে প্ৰতিজন পৰীক্ষাৰ্থীক আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ ক্লাছ 10ৰ ৰুমত আৰু মোৰ লগত উপস্থিত আছে সন্মানীয় গেষ্ট টিচাৰ সাদ্দাম হুছেইন ছাৰ। পৰীক্ষাত কেইবাটাও ডায়াগ্ৰাম আহিব। সমাজ বিজ্ঞানৰ পৰা এটা আহে কি অসমৰ মানচিত্ৰ আহে বা বিজ্ঞানত কি আহে যে হাৰ্ডৰ ছবি আহে বা স্নায়ুকোষ বা বিভিন্ন ধৰণৰ ফুলৰ ছবি আহে, সেইখিনি আমি জানিব লাগিব। তাৰ বাবে আমি এই ভিডিঅ'টোত আজি যিখিনি ডায়াগ্ৰাম হ'ব পাৰে সেইখিনি আমি প্ৰেক্টিছ কৰিম। খুবেই ইজি প্ৰচেছ হয়, কিদৰে আঁকিব লাগে মই তোমালোকৰ লগত আছোঁ। তো চাবা, পোনপ্ৰথমে আমি শিকিম অসমৰ মেপ। একেবাৰে ইজি হয়, চাবা কেনেদৰে আঁকিম। আমি পোনপ্ৰথমে এনেকুৱা এটা স্কেলৰ সহায়ত তোমালোকে এনেকৈ আঁকি ল'বা। চাবা বন্দুকৰ নিচিনা এইখিনি আঁকি ল'লা। প্ৰথমতে এটা এলৰ দৰে এইখিনি অলপমান সাইডত দিবা, এলৰ দৰে হৈ গ'ল। চোৱা, এইখিনি বস্তু কিন্তু সবেই আঁকিব পাৰিবা, হয় নে নাই? এইখিনি আঁকা হোৱাৰ পিছত তোমালোকে কি কৰিবা, তেতিয়া মুচি দিবা। কাঠ পেঞ্চিলেৰে এনেকে যেতিয়া তোমালোকে আঁচটো দিলা, এইখিনি মুচি দিয়াৰ লগে লগে এটা চিহ্ন ৰৈ যাব তোমালোকৰ বহীত। তাৰপিছত কি কৰিবা, তাৰপিছত য'তে মধে জাষ্ট তোমালোকে বেকাকে এনেকে দি দিবা, অলপ ভাল দেখা হয় যাতে। এইখিনিত আহি অলপ তলফালে, তাৰপিছত এনেকে আহি 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 এইখিনিতে অলপ খেল আছে। চাবা ইয়াৰ পৰা কেনেকে আহিবা, অলপ বেকাকে আহি ইয়াত অলপ তলফালে গৈ তাৰপিছত এনেকে বেকা বেকিকে দি এনেকে দিলা। তাৰপিছত ইয়াত অলপ বেছিকে দি এইফালে এনেকে আহিব। ইয়াত অলপ বেকা হৈ গৈছে, চাইছানে? বেকাকৈ যায়। ইয়াত আকৌ পুনৰ এনেকে অলপ ভিতৰ ফালে এনেকে দি এনেকে দিলা। চোৱা, একেবাৰে ইজি হৈ গ'ল। তোমালোকে হয়তো ভাবিব পৰা নাই, মই এইখিনি মুচি দিছো। চাবা কি হ'ব, মুচি দিয়াৰ লগে লগে এইটো চাই লোৱা, অসমৰ মেপ হৈ গ'ল। যিসকলে একেবাৰেই নোৱাৰা, তাৰমানে ইয়াত চোৱা, ইয়াত 4 মাৰ্ক থাকিব, ইয়াত 4 মাৰ্ক। 4 মাৰ্ক এটা তোমালোকে স্কিপ কৰাতকৈ একেবাৰেই নোৱাৰা, ধৰা এইখিনি আঁকিলে এটলিষ্ট 2 মাৰ্কটো পাবা। মানে এইটো শিকি লোৱা। মানে তাৰপিছত কি হ'ব যে যদি নদীখন দিব দিয়ে, এইফালৰ পৰা নদী অলপ আহিল, এইফালৰ পৰা এটা অংশ আহিছে, এনেকে দুইফালৰ নদী আহি এনেকে মিলিছে। মিলাৰ পিছত এইখিনিত হৈছে আমাৰ মাজুলী দ্বীপ। চোৱা, এইখিনি কি মাজুলী, এইটো এটা দ্বীপ। নদীটো ডাইৰেক্ট মাজেৰে যোৱা নাই, ধৰা এনেকে আহি এনেকে দিলা। এইটো হৈ গ'ল আমাৰ অসমৰ মেপ। একেবাৰে ইজি হয়, 4 মাৰ্কত থাকিব। তোমালোকে পাৰিবা নে নাই? একদম ইজি, এবাৰ চালেই হৈ যাব। তাৰপিছত আমি নেক্সট যদি চাব যাওঁ, আৰু কি আহে বিজ্ঞানৰ পৰা, আমাৰ হাৰ্ডৰ ছবি আহে। হাৰ্ডৰ যিটো ছবি আছে কিতাপত, মই চাইছোঁ খুবেই টান হয়। তাক আমি কিদৰে ইজিলি আঁকিব পাৰোঁ চাবা। প্ৰথমে তোমালোকে এনেকে অলপ বেকাকে, পুৰা বেকা নহয় যে এনেকুৱা বেকা বা পুৰা চিধাও নহয়, এনেকুৱা নহয়, অলপমান বেকাকে তুমি এটা আঁচ দিয়া, সেইটো মুচি দিয়া, লগে লগে মুচি দিবা। মুচি দিয়াৰ পিছত এটা বৃত্তৰ দৰে চাবা, এনেকুৱা এটা, মানে কেনেকুৱা হৈছে, এইখিনি ঠাইত অলপ জোঙা হৈছে, হয় নে নাই? এইখিনি কিন্তু বহল, ঘূৰণীয়া হয় কিন্তু জোঙা। তাৰপিছত কি কৰিবা, ইয়াতে এইটো বস্তু মুচি দিয়া। মুচি দিয়াৰ পিছত আধাতকৈ বেছি, ধৰা আধাতকৈ অলপ তলত, এইখিনি ঠাইত অলপ মুচি দিয়া, ইয়াতে অলপ মুচি দিয়া। এইখিনিতো পাৰিবা। এইখিনি যেতিয়া মোচা হৈ যাব, মোচা হোৱাৰ পিছত তোমালোকে কলমেৰে অলপমান ভিতৰ ফালে দিবা। চাবা মোৰ বেছি হৈ গ'ল, অলপ ভিতৰ ফালে দিবা, এনেকে হৈ গ'ল, একদম ইজি। এতিয়া আকৌ তোমালোকে কি কৰিব লাগিব, অলপ মুচিব লাগিব। এইখিনিত অলপমান মুচি দিয়া আৰু একেবাৰে ওপৰত মুচি দিয়া। চোৱা, ওপৰত যেতিয়া মুচি দিবা, মুচি দিয়াৰ পিছত ইয়াত এনেকে দিয়া। আম বুলিয়ে ভাবাচোন তোমালোকে, সৰুতে যেনেকে আম আঁকিছিলা সেই আমে হয় এইটো। চোৱা, আম হল নে নাই?
আমৰ ছবি আঁকাৰ পিছত মানে ইয়াৰ পৰা এনেকে আহিবা, এটা ডাবল এটা লাইন আহিব, যিখিনি তুমি বঢ়াই দিছিলা তাতে এনেকে অলপমান আগুৱাই দিয়া, মোৰ বেছি আগুৱাই গ'ল, এনেকে অলপ আগুৱাই দি চিধা চিধি মাজলৈ আহি এনেকে যাবা। চোৱা মাজলৈ আহি ওপৰ ফালে গৈছো হয়নে, ওপৰৰ কোনখিনিত ইয়াৰ মাজেৰে চাইছা না নাই, কোনখিনি লাইনত আছো মই। ঠিক একেদৰে যদি এই ফালৰ পৰা মই ভাবো এনেকে আহিব না নাই, বা এই বস্তুটো ইয়াতে আহিব, এনেকে দিয়া। দিয়াৰ পিছত এইখিনি অংশৰ পৰা এই দুটাৰ মাজত যাতে কোনো গেপ নাথাকে, ইয়াৰ পৰা এনেকে এটা অংশ যাব, যাই কি হ'ব, ইয়াত ৱাইৰ নিচিনা হ'ব, ইয়াত হৈ যাব এটা ৱাই বুলি ভাবি লোৱা, ইয়াত এটা ৱাইৰ নিচিনা হৈ যাব। তাৰপিছত এই অংশৰ পৰা এটা তলেৰে যাব, চাবা এনেকে তলেৰে গৈছে, তলেৰে গ'লে তলফালে যায়, আকৌ ইয়াত ওপৰেৰে উঠিব, ওপৰেৰে যেতিয়া উঠিব তেনেহ'লে এইখিনি ঠাই আমি মুচি দিব লাগিব অলপ, এইখিনিত অলপ মুচি দিয়া, তেতিয়া কি হ'ব, এনেকে যাব। আকৌ ইয়াৰ ওপৰেৰে আহিব, তলেদি আহি ওপৰেৰে, তেনেহ'লে ইয়াত কি হ'ব, ইয়াত আকৌ অলপ মুচা যাব হয়নে, তেতিয়া চাবা তলেৰে আহি এনেকে ওপৰেৰে আহি ইয়াত আকৌ লাগি ধৰিব। এইবাৰ আকৌ তলেৰে আহিছে, তলেৰে গৈছে, ওপৰেৰে আহিছে, আকৌ তলেৰে আহিছে, এইখিনি হৈ গ'ল। তাৰপিছত ইয়াত ধৰা এনেকুৱা দুটা থাকিব, এই বস্তুটো এইফালে লগাই দিলা, এইফালে লগাই দিলা, হৈ গ'ল। এইটোৱে হৈছে হাৰ্ডৰ ছবি, খুবেই ইজি হয়। ইয়াত কেই মাৰ্ক থাকিব, 4 মাৰ্ক। এটা হয়তো যিখিনি নামাকৰণ আছে সেইখিনি তোমালোকে চায়ে লিখিব পাৰিবা, যে বাউলিন্দ সৌলিন্দ, বাউনীলয় সৌনীলয়, সেইখিনি লিখি ল'বা, সেইটো ডাঙৰ কথা নহয়। তাৰপিছত যদি স্নায়ুকোষৰ কথা কোৱা হয়, স্নায়ুকোষৰ ছবিটো আমি নেক্সট আঁকিম। চাবা স্নায়ুকোষটো কেনেকুৱা আহে। স্নায়ুকোষটো আঁকিবলৈ হ'লে তোমালোকে চাবা একেবাৰে ইজি, এনেকে দিলা, এইখিনি বস্তু বুজি পাইছা নাই? কোনো এনেকুৱা নহয় যে চিধা হ'ব লাগিব বা অলপ বেকা হ'ল, কম বেছি হ'ল, তেনেকুৱা নহয়। মোৰ মতে সিমান এটা ধুনীয়া হোৱা নাই, যদিও আকৌ আঁকিম। চাবা এনেকে দিলা, ষ্টাৰৰ নিচিনা এটা চাইড এইফালে আহিল আৰু এটা চাইড, হৈ গ'ল। তাৰমানে আমি খৰভুজ এটা যদি আঁকো, 6 ফালে থাকে, চোৱা এনেকে আহি এনেকে দিলেই হ'ল। ইয়াতে লগা হয় আৰু 2-এটা দি দিবা। তাৰপিছত এইফালে কি থাকিব, ডেনড্ৰাইট কিছুমান থাকিব, এইখিনি হৈছে ডেনড্ৰাইট। আৰু এইখিনি কি, মায়েলিন আৱৰণী, হয় নে নাই? একেবাৰে ইজি হয়, তোমালোকে জাষ্ট ভালকে আঁকিব লাগে। আঁকিলে তোমালোকে মাৰ্ক পাবাই। সায়েন্সৰ ষ্টুডেণ্টৰ এইটো চাবলৈ নাযায় যে ডায়েগ্ৰামটো কিমান ধুনীয়া হৈছে, তাৰমানে তোমালোকে আঁকিব পাৰিছা নে নাই বা চিনাক্ত কৰিব পাৰিছা নে নাই, সেইটো হৈছে ডাঙৰ কথা। এতিয়া আমি যদি আকৌ ভাবো কি যে যিটো ফুলৰ ছবি আছে, মানে দীৰ্ঘচ্ছেদত এপাহ ফুলৰ ছবি আঁকিব দিয়ে, সেইটো কেনেকুৱা হ'ব, চাবা যদি পোন প্ৰথমে আমি স্ত্ৰী কাষৰখিনি ল'ম, একদম ইজি, এনেকে আনি চিধা এইখিনি বস্তুটো চবেই আঁকিব পাৰিবা, একেবাৰে ইজি হয়। এইখিনি আঁকাৰ পিছত তোমালোকে এনেকে দিয়া, তাৰমানে দুটাকে দিলে হ'ব, বেছি দিব নালাগে। ধৰা মোৰ অলপ বেকা হৈ আছে, মই স্পীড আঁকি আছো ভিডিঅ'ৰ কাৰণে, তোমালোকে অলপ লাহে লাহে আঁকিবা। চাবা এনেকে দিলা এইখিনি বস্তু, এইফালে 2টা দিলা, এইফালে 2টা দিলা, হৈ গ'ল ফুলৰ ছবি। মানে অলপমান বাকী আছে, সেইখিনি হৈছে পাহি। তাৰপিছত কি থাকে, ইয়াত ধৰা 2টা বেটুপাত থাকে, হয় নে নাই? এনেকে বেটুপাতখিনি দিলা, এইফালে দিলা, আৰু ইয়াত কি দিলা, পাহি। তোমাৰ মতে যেনেকে দিয়া, ডায়েগ্ৰামটো হ'ব লাগে এনেকুৱা নহয় যে তোমাৰ কিমান ধুনীয়াকে আঁকিছা, আৰু এইটো কি গৰ্বা হয়, কিমান ধুনীয়াকে আঁকিছা সেইটো নাচায়, তুমি সায়েন্সৰ ষ্টুডেণ্ট এজনৰ কনচেপ্ট আছে নে নাই, কনচেপ্টটো হৈছে ডাঙৰ কথা। তোমাৰ কিমান ধুনীয়া হ'ল সেইটো কথা আহি নাযায়, তুমি এনেকে আঁকিব লাগে। জাষ্ট নামাকৰণ কৰি দিয়া, এইটো কি থাকে, গৰ্ভমুণ্ড, হয় নে নাই? এইটো হ'ব গৰ্ভমুণ্ড, এইটো কি
গৰ্ভদণ্ড আৰু এইটো হৈছে গৰ্ভা হয়। এই তিনিটা বস্তু। আৰু যদি আমি স্ত্ৰী কেশৰৰ কথা ভাবো, পুং কেশৰৰ কথা ভাবো, এইটো কি? এইটো হৈছে পৰাগধানী, পৰাগধানী। এইটো হৈছে পুং দণ্ড, এইটো কি? পাহি, এইটো হৈছে পাহি আৰু বেটুপাত। এই বস্তুখিনি তোমালোকে নোৱাৰাৰ কাৰণে 3-4 মাৰ্ক বা 2 মাৰ্ক এনেকুৱা টোটেল ডায়েগ্ৰামত আজিকালি 6 মাৰ্কো আহে। সেইখিনি তোমালোকে থৈ আহিব লাগে। কি চোৱা যে এই ফুলৰ ডায়েগ্ৰামটো চাব লাগে, বা স্নায়ুকোষৰ ক্ষেত্ৰত যদি নামাকৰণ, সেইটোতো কিতাপত আছেই, চাই ল'বা নামাকৰণখিনি কি কি আছে। ডেনড্ৰাইট আছে, একজন আছে, বা চাইনেপছ আছে, মাইলিন আৱৰণী, দেহ কোষ, কোষ কেন্দ্ৰ, এইখিনিয়ে চাব লাগে। কিন্তু তোমালোকে সেইবিলাক কুৱেশ্যন এৰি আহা। তো এইবাৰ আশা ৰাখিছো যে তোমালোকে এই ডায়েগ্ৰামখিনি চাবা ভালদৰে। তাৰপিছত আৰু এটা ডায়েগ্ৰাম প্ৰিজমৰ যিটো আছে, প্ৰিজমৰটো কেনেকুৱাকৈ আঁকিবা চাবা। ধৰা এইটো এটা তোমালোকে প্ৰিজমটো এনেকে আঁকি ল'লা। প্ৰিজমটো আঁকাৰ পিছত কি হ'ব, পোহৰটো যদি এনেকে আহে, ধৰা এনেকে আহিলে, আহাৰ পিছত কেনেকে যাব লাগিছিল? আচলতে ইয়াৰ পৰা এনেকে যাব লাগিছিল, কিন্তু পাতল মাধ্যমৰ পৰা যদি ঘন মাধ্যমত আহে তেতিয়া কি আহে? অভিলম্বৰ কাষ চাপি আহে, আমি জানো। ধৰা অভিলম্বটো তুমি ইয়াত আঁকি দিলা, ইয়াতে অভিলম্বডাল যদি অনুমান কৰা, তেনেহ'লে কি হ'ব? পোহৰটো অলপ এইফালে নাযায়, এইফালে আহিব, অভিলম্বৰ কাষ চাপি আহিব, তাৰমানে পোহৰটো এইফালে যাব। যোৱাৰ পিছত এতিয়া যদি আকৌ অভিলম্বৰ কথা আমি ভাবো, অভিলম্বটো যদি এনেকে ভাবি লোৱা, তথাপিও হ'ব। যদি অভিলম্বৰ কথা ভাবা, তেনেহ'লে কি হ'ব? যে অভিলম্বৰ পৰা আঁতৰি যাব, যাব লাগিছিল কেনেকে? ইয়াৰ পৰা এনেকে যাব লাগিছিল, হয় নে নাই? চিধা চিধি যাব লাগিছিল, কিন্তু সেই বস্তুটো অভিলম্বৰ পৰা এনেকে আঁতৰি যাব। তাৰপিছত লাষ্টত তুমি এনেকে কাৰ্চিনেৰে বুজাই দিলা যে পোহৰটো এনেকে আহিছে, এনেকে আহিছে, এনেকে গৈছে, হয় নে নাই? এইটো প্ৰিজমৰ যিটো থাকে ডায়েগ্ৰাম, যদি এইটো আহে, ইয়াতো হয়তো 2 মাৰ্ক বা 3 মাৰ্ক থাকে, কিন্তু এইবিলাক বস্তু তোমালোকে স্কিপ নকৰিবা। এইবাৰ একেবাৰে ইজি চোৱা, যিখিনি মই ডায়েগ্ৰাম দেখালো, ক'ৰবাত টান লাগিছে নেকি? যদি টান লাগিছে চাই লোৱা, বাৰে বাৰে চালে আহি যাব ভিডিঅ'টো বাৰে বাৰে চাই লোৱা, তোমালোকে ইজিলি শিকি যাবা।